হেল্ল' দোস্ত, আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৱে এজন এনেকুৱা এজন ব্যক্তিৰ মই বিষয়ে আলোচনা কৰিম, যিজন ব্যক্তি নিজৰ কাৰ্যৰ পৰিৱৰ্তন কৰি আজি পৃথিৱীত এনেকুৱা এটা নাম ৰাখি গৈছে, যিজন ব্যক্তিৰ নাম হয়তো নুশুনা মানুহ পৃথিৱীত খুব কমেই। ব্যক্তিজনে নিজকে প্ৰশ্ন কৰিছিল, নিজৰ সমাজে, নিজৰ দেশৰ মানুহে, নিজৰ পৰিয়ালৰ মানুহে তেওঁক কেনেকৈ মনত ৰাখে। বন্ধুসকল, সেই একেটাই প্ৰশ্ন যদি আমি আমাকো সোধো, তেতিয়া নিশ্চয় আমি ইয়াৰ উত্তৰ পাম আৰু নিজৰ আমাৰ অনুভূতিৰ পৰিৱৰ্তন কৰি, আমাৰ কাৰ্যৰ পৰিৱৰ্তন কৰি নিশ্চয় আমি তেনেকুৱা মহান নহলেও আমিও অলপ হলেও ভাল হ'ব পাৰিম। তো ব্যক্তিজনে কি কৰিছিল, এদিনাখন ঘৰত বাতৰি কাকত পঢ়ি থকাত মৃত্যুৰ শ্ৰদ্ধাঞ্জলিৰ শিতানত তেওঁৰ নিজৰ নামটো দেখা পাইছিল। প্ৰথম অৱস্থাত তেওঁ নিজে আচৰিত হৈছিল, তেওঁ সঁচা নে বাতৰি কাকতখনে সঁচা। তেতিয়া তেওঁ জানিবলৈ ইচ্ছুক আছিল যে মানুহে মোক কেনেকৈ জানিব বিচাৰে, আৰু দেখিছিল তাতে লিখা হৈছিল ডিনামাইটৰ সম্ৰাটৰ মৃত্যু। তেওঁ আছিল মৃত্যুৰ সদাগৰ। এই বাক্যশাৰী দেখি তেওঁ নিজে আচৰিত হৈছিল আৰু নিজকে প্ৰশ্ন কৰিছিল, এনেকৈয়ে মোক মানুহে জনাটো মই বিচাৰোঁনে? যদি নিবিচাৰো, মোৰ নিশ্চয় কাৰ্যৰ পৰিৱৰ্তন কৰিব লাগিব। আৰু তেতিয়াৰ পৰাই নিজে ভাল কাম কৰিবলৈ ধৰিলে। আৰু এই ব্যক্তিজনৰ নামত বৰ্তমান নবেল পুৰস্কাৰ দিয়া হয়। বন্ধুসকল, হয়, তেওঁ আছিল আলফ্ৰেড নবেল। নিজৰ অনুভূতিৰ পৰিৱৰ্তন কৰি, নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰি তেওঁ নিজকে পৰিৱৰ্তন কৰিছে। আজি তেওঁৰ নামত শান্তিৰ নবেল পুৰস্কাৰ দিয়া হয়। বন্ধুসকল, আমিও আমাক নিজকে সময় দিয়া উচিত। আমাৰ কাৰ্য আমি প্ৰশ্ন কৰা উচিত। আমাৰ কাৰ্যক প্ৰশ্ন কৰি আমি বিচাৰ কৰিব লাগিব। বন্ধুসকল, আমাৰ বাহিৰে কোনেও বেছি ভালকৈ নাজানে। মই যেনেকৈ জানো, বেলেগ আন কোনোৱে তেনেকৈ মোক চিনি নাপায়। আপোনাকো ঠিক তেনেকৈয়ে আপুনি যেনেকৈ জানে, বাকী আৰু কোনোৱেই সিমান ভালদৰে নাজানে। গতিকে এতিয়া সময় হৈছে আমি নিজকে প্ৰশ্ন কৰোঁ, নিজৰ কাৰ্যক প্ৰশ্ন কৰোঁ। ঠিকমতে গৈ আছো নে আমি? এনেকৈয়ে গৈ থাকিলে আমাৰ পৰৱৰ্তী জেনেৰেশ্যনে আমাক ভাল পাবনে? আমাক মনত ৰাখিবনে? নে ধূলিকণা হৈ আমি ধূলিৰ লগত মিলি যাম? বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি ভাল পাইছে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।